আমি এই জগতৰ গৰাকী আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ কৰিছো সদৰ আৰু লক্ষ্মীয়ে এই জগতৰ সকলোবোৰ প্ৰাণী আহাৰ যোগান ধৰি জীৱ জগত মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ ইয়াৰ বাবেই আমাৰ যুগে যুগে অৱতাৰ এই বসুধাৰ বৈষ্ণৱ কাৰণ আমি এই পালন কৰ্তা আৰু আমি এই বিষ্ণু বৰ্তমান সৃষ্টিৰ ৰক্ষাৰ হেতু আমাৰ দ্বিতীয় ব্ৰহ্মা বিষ্ণু আৰু শিৱ যাৰ নিজ কৰ্তব্যত অগ্ৰসৰ হয়।
মই বিষ্ণুৱে পালন কৰিব পাহৰিছোঁ ৰুদ্ৰই সংসাৰ কৰিব পাহৰিছোঁ যেনি এই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই একেই ফালৰ পৰা গ্ৰাস কৰি আহিব ইয়াৰ কাৰণ কিবা বিচাৰি পাইছেনে প্ৰজাপতি প্ৰভু আমি এই যুগৰ শেষ কল্পত ধৰিম যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানান ধৰণৰ অন্যায় অত্যাচাৰ অপয় অমংগলে দেখা দিয়ে তাক ৰোধ কৰিব পৰা ক্ষমতা কাৰো নাই তাৰ এই অমংগলৰ সূচনা হৈছে নেকি চাৰিওফালে কেৱল দেখিছোঁ অন্ধকাৰ 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 এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয় এই কল্পই যদি ধৰ্মৰ স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতি লাভ হয় অনাদৃষ্টি দূৰ হয় আৰু যদি অধৰ্মৰ স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে তাৰ ফলতি যেনে দুৰ্ভিক্ষ মহামাৰী কটাকটি আদি মহাপ্ৰলয়ৰ মায়াৰূপী পলায়নকাৰী দৈত্য কিয়তো ইয়ালৈ আহিছ সোনকালে পৰিচয় দে নহ'লে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰি সোনকালে তোৰ পৰিচয় দে নহ'লে ভেদ কৰি অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক মানস পুত্ৰ মহাকাল আপোনালোকে সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল মনত পৰিছে কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কিন্তু এতিয়াহে দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দুৰ্হিমাত পৰি ৰৈছে ধৰ্মই কিতাপি ল'বকে নোৱাৰা হ'ল মই আৰু চাই থাকিবলৈ নোৱাৰো বুলি ভাবিছো মহাকাল ইয়াৰ উপায় এতিয়া ভয়ংকৰ হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীৰ মহাসাগৰৰ পানীয়ে পৃথিৱী তল নিয়াব পৰীক্ষা সময়ত চবকে ব্লক কৰিব লাগে আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো প্ৰলয়নকাৰী মানত ডুব যাব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰমনুষ্যৰ কি দেখা হ'ব মহাকাল ধৰ্ম বুলিবলৈ একোৱেই নাই সকলো অধৰ্মই গ্ৰাস কৰিছে মই আৰু চাই থাকিব নোৱাৰো মোক গোটেই মজা দিছে মোৰ কাৰ্যকাল শেষ হৈ আহিছে মই এতিয়া আহো এইটো কিমান নম্বৰ পাইছে কেৱল জম্বুদ্বীপৰ মহা ধৰ্মপ্ৰাণ ৰজা সত্যৱত মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব তেওঁৰ দ্বাৰাহে পৃথিৱী ৰক্ষা কৰিব পাৰিব
পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব লাগিব। দেৱাদিদেৱ ৰুদ্ৰ মহাপ্ৰলয়ৰ মাজতো মহাদৈত্য ৰাক্ষস আদিয়ে মূৰ দাঙি উঠিব। সেইবোৰ আপুনি সংহাৰ কৰিব লাগিব। মই কি কৰিব লাগিব মহাকাল? আপুনি সত্যবত ৰজাক লৈ সেই সময়ত যি ৰূপৰ প্ৰয়োজন হয় তাৰে ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজতো সকলো প্ৰয়োজনীয় বস্তু, কিন্তু সাৱধান পাহৰি নাযাব মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। এতিয়া মই আহিলো। নাৰদ লক্ষ্মী নাৰদ নহয় এতিয়া নাৰদ লক্ষ্মী আহিলে। আজি মোৰ পৰম সৌভাগ্য বিশ্বৰ এগৰাকী স্বয়ং বিষ্ণুৰ আজি লভিলো দৰ্শন। হে জনাৰ্দন, এই নিশ্চিন্তাৰ ঠিকে কৈছিলি। শত সহস্ৰ পৰিপাল কৰিব প্ৰভু প্ৰভু নামঘৰটো প্ৰভু মানুহ অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন। কি বা চিন্তা কৰিছে প্ৰভু দেৱৰীষি? আমি জানো তাৰ কিবা সম্ভেদ পাম প্ৰভু? দেৱৰীষি এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰই একেবাৰে হেৰি হৈ কালৰ আহ্বান ক্ৰমে এই কল্প শেষ হওঁ হওঁ। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হওঁতেই পূজা কৰিবি।